নমস্কাৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ এই মুহূৰ্তৰ ভয়ংকৰ খবৰ বিগ ব্ৰেকিং নিউজটো জনাবলৈ ওলাইছোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰ আকৌ নতুন এছঅ'পি 2023 বৰ্ষৰ আৰম্ভণিতে এই নতুন এছঅ'পি জাৰি হ'ল এই মুহূৰ্তৰ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আকৌ নতুন এছঅ'পি বিদ্যুৎ মাচুলৰ বৃদ্ধি যাত্ৰীবাহীলৈ কি এছঅ'পি দিলে আৰু এই মেট্ৰিক এইচএছ পৰীক্ষা কি হ'ব নেজানিলে বিপদ এই মুহূৰ্তৰ ডাঙৰ খবৰ 2023 বৰ্ষৰ আৰম্ভণিতে এনেকুৱা এছঅ'পি দিয়া হৈছে বিদ্যুৎ মাচুলৰ বৃদ্ধি যাত্ৰীবাহীলৈ এছঅ'পি জাৰি কৰিছে আৰু মেট্ৰিক এইচএছ পৰীক্ষা কি হ'ব নেজানিলে বিপদ এই মুহূৰ্তৰ ডাঙৰ খবৰ 2023 বৰ্ষৰ আৰম্ভণিতে এনেকুৱা নতুন বছৰৰ উপহাৰ বুলি কোৱা হৈছে ডিজিটেল টেক্স নতুন বছৰৰ উপহাৰ পুনৰ বৃদ্ধি কৰা হ'ব বিদ্যুৎ মাচুল নতুন বছৰৰ আৰম্ভণিতে উপভোক্তাক মাত সোধাই শক্তি বিভাগে প্ৰতি ইউনিটৰ বিদ্যুৎ মাচুলত 1 টকা বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে এই মুহূৰ্তৰ ডাঙৰ খবৰ নতুন বছৰৰ উপহাৰ পুনৰ বৃদ্ধি কৰা হ'ব বিদ্যুৎ মাচুল নতুন বছৰৰ আৰম্ভণিতে উপভোক্তাক মাত সোধাই শক্তি বিভাগে প্ৰতি ইউনিট বিদ্যুৎ মাচুলত 1 টকা বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে এই মুহূৰ্তৰ ডাঙৰ খবৰ নতুন বছৰৰ আৰম্ভণিতে এনেকুৱা এছঅ'পি জাৰি কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ জানিব পৰা মতে APDCL এই প্ৰস্তাৱ প্ৰেৰণ কৰিছে বিদ্যুৎ নিয়ামক আগুৱাই লৈ এই প্ৰস্তাৱৰ ওপৰত আজি সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এই মুহূৰ্তৰ ডাঙৰ খবৰ 2023 বৰ্ষৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্য চৰকাৰো নতুন এছঅ'পি জাৰি কৰিছে আৰু যাত্ৰীবাহীলৈ নতুন এছঅ'পি জাৰি কৰিছে উল্লেখযোগ্য যে নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে APDCL গ্ৰাহকক উন্নত সেৱা প্ৰদান কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও প্ৰকাশ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উল্লেখ কৰিছে যে পিকনিক খাবলৈ যাব পাৰিব কিন্তু চালকে মদ খাব নোৱাৰিব